Dolang Pak, kim dolang lagi. My state icon by the Election Commission of India. আজি মই আপোনালোকৰ ডিফুত আহিছো স্পেশালি ভোটাৰ এৱেৰনেছ কেম্পেইনিং এটা মেছেজ লৈ মই পোনপ্ৰথমতে সমূহ ডিফুবাসীক মই শুভেচ্ছা জনাম যে আমাৰ আগন্তুক আপোনাৰ যি ইলেকশ্যন আহি আছে তাৰ উৎসৱৰ কাৰণে তাৰ লগে লগে ৰঙালী বিহুৰ উৎসৱ শুভেচ্ছা জনাই আছো বহুত টাইমত আমি দেখো যে আমাৰ ভোটিং খুব কমকে কৰে মানুহবোৰে সো সেই কথাবোৰ সেই ৰাইজক এৱেৰনেছ কৰিবৰ কাৰণে ইলেকশ্যন কমিশ্যনে মোক এটা ৰেছপন্সিবিলিটি দিছে যাতে মই বাই সাইক্লিং থ্ৰু যেহেতু মোৰ ঘড়ী এখন নাই যে মানুহক মটিভেট কৰি যে মই যদি কৰিব পাৰি আছো তেওঁলোকে নিজৰ যেটো ভোটাধিকাৰ আছে হেতু কিয় সাব্যস্ত কৰা নাই সো আজি আপোনালোকৰ ডিফুত আমাৰ সাইক্লিং ৰেলী হৈছে অৰ্গানাইজ কৰিছে আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ ফালৰ পৰা তাৰ কাৰণে মই হসাকে হলাগ লৈছো আৰু লগে লগে আমাৰ সুইপ সেল তাৰ লগে লগে আমাৰ ইলেকশ্যনৰ সমূহ যিমান কাৰ্যকৰ্তা আছে তেওঁলোকক শুভেচ্ছা জনাইছো আৰু আশা কৰো যে আগন্তুক 26 তাৰিখৰ যি আমাৰ ইলেকশ্যনৰ ডেট আছে তাত যাতে ডিফুবাসীয়ে দলে বলে আহি যোগদান কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে আৰু এখন সুন্দৰ আৰু সুস্থ গণতন্ত্ৰ বনোৱাত আগভাগ যাতে লয় থ্যাংক ইউ আচ্ছা why voting is so important because it's our democratic right এটো আমাৰ গণতান্ত্ৰিক অধিকাৰ হয় বহুত টাইমত আমি এটো মানে ইগনোৰ কৰি দিও যে আমি ভোট দি আমাৰ কি লাভ হ'ব মই এটো মেছেজ দিব বিচাৰো যে ভোট এটোৰ কাৰণে দিব লাগে প্ৰথম এটা ভোট ইম্পৰ্টেন্ট এটো কাৰণে হয় যে এখন ভোট যদি আমি পজিটিভ জায়গাত যায় তেতিয়া হেই আমাৰ যি প্ৰতিনিধি হ'ব যাক আমি নিৰ্বাচিত কৰিম তেও আমাৰ কাৰণেহে কাম কৰিব সো ভোটটো এটোৰ কাৰণে ইম্পৰ্টেন্ট হয় যে এখন সুস্থ গণৰাজ্য বনাবৰ কাৰণে ভোটিংটো মই ভাবো আৰু সবে ভাবিব লাগে যে এটো খুব মানে প্ৰাইম এখন মানে সিস্টেম হয় ভোটিংটো সো সবকে ৰিকুৱেষ্ট কৰিছো যাতে একদম দলে বলে আহি এবাৰ 100 আউট অফ 100% যাতে ভোট কাষ্ট কৰে ইলেকশ্যনৰ উৎসৱৰ মই শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকৰ ইলেকশ্যন অহা 26 তাৰিখে আহি আছে আপোনালোকে সবে গম পায় ন আমাৰ ইয়াত মই যোৱাকালি সুধিছো যে আমাৰ মানে কাৰ্বি আলঙত ভোটিং কিমানখিনি হয় ভোটিংৰ পাৰ্সেন্টেজ হৈছে 80% নো মেম আচ্ছা 77 আছিল ডিফু ৰাইজসকল আৰু ইয়াত প্ৰস্তুত থকা বন্ধু সাইক্লিষ্ট আৰু বাকি ৰাইজ বিকিটা আজি ওলাই আহিছে ৰেলীত মই ক'ব বিচাৰিছো আমি ডিফু সাইক্লিং এছ'চিয়েশ্যনৰ তৰফৰ পৰা যিখিনি মেম্বাৰ্ছ আমি এতিয়া পাৰ্টিচিপেট কৰিছো ৰেলীত আমি এটা এলং উইথ দ্য ইলেকশ্যন ভোটিং মেছেজৰ লগত সাইক্লিংটো আমি ডেইলি লাইফ ডেইলি এক্টিভিটি হেল্থৰ কাৰণে আৰু নিজৰ টাউনটো যদি পলিউশ্যনৰ পৰা বচাই ৰাখিবৰ কাৰণে আমি সেইটো মেছেজ দিব বিচাৰো যেহেতু আজিকালি যুগত ইমান পলিউশ্যন বাঢ়ি গৈছে ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন ভেহিকল পলিউশ্যন আৰু ইমান ট্ৰাফিক কনজেশ্যন হৈছে তাৰ মাজত যদি আমি সবে সাইক্লিংটো যদি এডপ্ট কৰোঁ আমাৰ সৰু ঠাইত সাইক্লিং দি এই দোকানত গৈ পেলাই কিবা এটা পাৰ্চেজ কৰোঁ
থ্ৰু চাইক্লিং আমি সেইখিনি আমি কৰিব পাৰোঁ উইদাউট ইউজিং এনি ভেহিকল এলং উইথ চাইক্লিং উই গেট আৱাৰ হেল্থ অলছ' তাৰপিছতে ভোটিঙৰ কথা ক'ব হ'লে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব লাগে চবে ওলাই আহিব লাগে 100% কাষ্টিং হ'লে আমি যোনটো আমি এইম কৰিছোঁ আমি যাক উইচ কৰিছোঁ যে আমাৰ ভাল নেতা এটা উঠি আমাক সহায় কৰিব আমাৰ ডেভেলপমেণ্ট হ'ব সেইটো আমি আশা কৰি আমি চবে ওলাই আহিব লাগে দিছ ইজ অল আই ৱান্ট টু চে থেংক ইউ এভৰিৱান